आसाम कलिता आलफाइन जनगोष्ठी तामुलपुर जिल्ला आरो कुमारिकाटा आन्सलिकनि नैथि बोसोरसालिया जथुमा खुंफुंदों। बे हाबाफारिखौ दुलाराय आसाम कलिता आलफाइन जनगोष्ठी तामुलपुर जिल्ला आरो कुमारिकाटा आन्सलिकनि बानजायनायाव खुंनाय जादों। तामुलपुर जिल्लानि कुमारिकाटा दुर्गा मन्दिरनि नुब्लाङाव 31 जानुवारि आरो 1 फेब्रुवारि सानैनि हाबाफारिजों बे हाबाफारिखौ खुंफुंदों। बे हाबाफारिजोंनो लोब्बा लाखिनानै मोनसे गेवलां मेलबो खुंफुंनाय जादों आरो बे मेलखौ दारांगाजुलि बियाबनि एमसिएलए बिजिरगोरा नार्जारिया बेखेवनानै होयो। मख'नो गोनांदि बे गेवलां मेलावनो गाहाय आलासि महरै तामुलपुर बियाबनि एमएलए जलेन दैमारिया बाहागो लादों। बे हाबाफारियावनो कलिता हारिनि हाब-फाथानि जेंनाफोरखौ सुस्रांनाय, आसाम सरकारि साख्रि थिसनथायाव कलिता हारिनि थाखाय रिजार्भेशन लाखिनाय, आसामाव कलिता हारिनो ट्राइबेल मर्यादा नांगौनि दाबि बायदि गोनां आयदाफोरखौ गुवारै सावरायलायनाय जायो। बे हाबाफारिनि सोमोन्दै खौरांगिरिफोरनि सिगाङाव बानजाय आफादनिफ्राय मा फोरमायदों खोनासंदो। कलिता आलफाइन जनगोष्ठी सम्मेलনৰ प्रति 2 বছৰৰ মূৰে অধিৱেশন হয়, কেন্দ্ৰীয় অধিৱেশন হয় আৰু কেন্দ্ৰীয় অধিৱেশনৰ আগমুহূৰ্তত প্ৰতি জিলা সমিতিসমূহে জিলা অধিৱেশন পাতিব লাগে আৰু এইবেলি আমাৰ কেন্দ্ৰীয় অধিৱেশন অহা মাৰ্চ মাহৰ 21, 22, 23 তাৰিখে ৰঙিয়া জিলাৰ আতিথ্যত ৰঙিয়াৰ তৰৰীত অনুষ্ঠিত হ'ব। সেয়েহে মাৰ্চ মাহৰ আগতে অৰ্থাৎ মাৰ্চ মাহৰ এমাহ আগত অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ আগতে প্ৰত্যেক জিলাৰ অধিৱেশনবিলাক শেষ হ'ব লাগে আৰু সেই মৰ্মে এইবেলি তামুলপুৰ জিলাৰ দশম বাৰ্ষিক অধিৱেশন আৰু তেখেতসকলে এইবেলি কুমাৰিকাটা আঞ্চলিক সমিতিৰ আতিথ্যত এই কুমাৰিকাটাত অনুষ্ঠিত কৰিছে আৰু এই অধিৱেশনখনে এই অঞ্চলত থকা কলিতাসকলক একত্ৰিত কৰিব বুলি আমি আশাবাদী। সদৌ কলিতা আলফাইন জনগোষ্ঠী সন্মিলন নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে প্ৰায় ৩০টা বছৰ সংগ্ৰাম কৰি আহিছে। আমি এতিয়ালৈকে মূল উদ্দেশ্যত সফল হ'ব পৰা নাই। আমাৰ মূল উদ্দেশ্য হৈছে সংবিধানৰ ভিত্তিত আমাক জনজাতিকৰণ কৰি ৬ষ্ঠ অনুসূচীভুক্ত কৰিব লাগে। নিশ্চয়কৈ আমি অসম চৰকাৰ, ভাৰত চৰকাৰৰ ওপৰত আস্থা ৰাখিছোঁ। অচিৰে এই সম্পৰ্কে বিশেষভাৱে বিশ্লেষণ কৰি আমাক জনজাতিকৰণ কৰি ৬ষ্ঠ অনুসূচীভুক্ত কৰিব। ইয়াৰ উপৰি আমি ৬ষ্ঠ অনুসূচীভুক্ত বা জনজাতিকৰণ নকৰালৈকে আমাৰ কিছু দাবী আছে। এই দাবীসমূহ অহা ২৬ চনৰ যি বিধানসভা ইলেকশ্যন, এই বিধানসভা ইলেকশ্যনৰ আগত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমাধান কৰিবলৈ আমি আশাবাদী। বিশেষকৈ আমাৰ বিটিআৰত যি ভূমিৰ অধিকাৰ ক্ৰয় বিক্ৰয়টো একেবাৰে ডাঙৰ এটা সমস্যা হৈছে। ইতিমধ্যে বিটিআৰ প্ৰশাসনে চিঠা নামজাৰি প্ৰক্ৰিয়াটো বন্ধ কৰিছে। আমি আগ্ৰহ ৰাখিছোঁ, আমি বিশ্বাস ৰাখিছোঁ অচিৰেই প্ৰমোদ বড়ো ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি অন্ততঃ আমাৰ বিটিআৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যাতে একেবাৰে অফিচিয়েলি ফৰ্মেলি আমাৰ ক্ৰয় বিক্ৰয় কৰিব পৰা ব্যৱস্থা কৰি দিব, এটা আমি আশা ৰাখিছোঁ। আকৌ আমি বিভিন্ন সমস্যাত আমি আছোঁ জানো, যাৰ কাৰণে জনজাতিকৰণ বিচাৰিছোঁ। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ সংৰক্ষণ ব্যৱস্থাই কলিতা জনগোষ্ঠীটোক কঙা কৰিছে। আমি যেতিয়ালৈকে জনজাতিৰ মৰ্যাদা নাপাওঁ তেতিয়ালৈকে অন্ততঃ কলিতাসকলক সংৰক্ষণৰ কিছু আওতালৈ আনিব লাগে। বিশেষকৈ আমাৰ যি ডক্টৰ বা ইঞ্জিনিয়াৰ চিট, এই চিটৰ ক্ষেত্ৰত অন্ততঃ আমাক 20% সংৰক্ষণ ব্যৱস্থা অসম চৰকাৰে কৰি দিব লাগে। তাৰোপৰি বিভিন্ন সময়ে যিবিলাক পদ ওলাই থাকে চাকৰিৰ, এই পদৰ ক্ষেত্ৰতো আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত দিগদাৰ হৈছে। সংৰক্ষণ ব্যৱস্থা যিহেতুকে নাই আৰু আমাৰ কাৰণে চাকৰিৰ ক্ষেত্ৰতো নিয়োগৰ ক্ষেত্ৰতো অন্ততঃ 20% সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে আমি অসম চৰকাৰে আহ্বান ৰাখিছোঁ। ইতিমধ্যেই মাটিৰ ক্ষেত্ৰত মিছন বসুন্ধৰা 3.0 আৰম্ভ কৰিছিলে অসম চৰকাৰে আৰু যোৱা 31 জানুৱাৰীত সময়সীমা শেষ হৈছে। দুখ আৰু পৰিতাপৰ বিষয় যে আমি সেই মিছন বসুন্ধৰাত এপ্লাই কৰিব লগাৰ সময়ত, আবেদন কৰাৰ সময়ত আমি 3টা প্ৰজন্মৰ আমি নথি পত্ৰ গাঁঠি দিব লগা হৈছিলে। কিন্তু আমতকৈ পিছত ইয়াত অহা বহু জনগোষ্ঠীয়ে মাত্ৰ এটা প্ৰজন্মৰে নথি পত্ৰ গাঁঠি দি মাটিৰ অধিকাৰ পালে। আমি আগত দিনত যদি অসম চৰকাৰে এই সম্পৰ্কে মাটি সম্পৰ্কে আৰু নতুন এই ধৰণৰ আঁচনি গ্ৰহণ কৰে, আমি চৰকাৰে আহ্বান ৰাখিছোঁ অন্ততঃ কলিতাসকলৰ কাৰণে এই 3টা প্ৰজন্ম, 4টা প্ৰজন্ম, এই ধৰণৰ প্ৰজন্মৰ ডকুমেণ্ট নিবিচাৰি অন্ততঃ আমাক মুকলিকৈ ঘোষণা কৰিব লাগে যে কলিতাসকল অসমৰ স্থায়ী অধিবাসী খিলঞ্জীয়া আৰু সেই ধৰণে আমাক অধিকাৰসমূহ দিয়াৰ ব্যৱস্থা কৰিবলৈ আশা ৰাখিছোঁ। আৰু এই যি কুমাৰিকাটাত তামুলপুৰ জিলা সমিতিয়ে অধিৱেশনখন অনুষ্ঠিত কৰিছে, এই অধিৱেশনখন নিশ্চয়কৈ 2টা দিন চলিল আৰু এতিয়া মই আহি মুকলি সভাত
উপস্থিতি দেখা পাইছোঁ বহুত ৰাইজ সমাগম হৈছে তামোলপুৰ জিলা সমিতিয়ে আমাৰ কলিতাসকলক একত্ৰিত কৰিব পাৰিছে আমি আগত দিনত নিশ্চয়কৈ তামোলপুৰ জিলা সমিতিৰ পৰা আমি সম্পূৰ্ণ সংগ্ৰামত সহযোগিতা পাম আৰু ইয়াকে আশা ৰাখি মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু জনাই মোৰ ক'বলৈ সামৰিছোঁ ধন্যবাদ नोंथाङा रेलवे आसाम पुलिस बेंक टेट बायदि सरकारि साख्रि मावनो गोसो दं नामा एबा नोंथाङा बेफोर बायदि साख्रिनि थाखाय थियारि खालामगासिनो दं नामा नोंथाङा रेलवे आसाम पुलिस बेंकिं एसएससी आसाम डाइरेक्ट रिक्रुटमेन्ट टेट बायदिनि आनजादखौ खनले होदोंब्लाबो जाफुंसारनायखौ मोननो हायाखै नामा जुदि नोंथाङा रेलवे आसाम पुलिस बेंकिं एसएससी आसाम डाइरेक्ट रिक्रुटमेन्ट टेट कम रिक्रुटमेन्ट आनजादनि थाखाय थियारि खालामगासिनो दङब्ला नोंथांनि थाखाय लानानै फैदों मोनसे मोजां रादाब लास्ट ईयर से कोचिंग स्टार्ट किया बट कोचिंग ज्वाइन करने के बाद ही मेरा एग्जाम क्लियर हुआ तो मेरा इस साल 3 एग्जाम का प्री क्लियर हुआ सीएसएसएफ का प्री क्लियर हुआ फिर आईपीएस पीओ का मेरा प्री क्लियर हुआ है और सीजीएल का भी मेरा प्री क्लियर हुआ है तो अभी मैं मेंस का प्रिपरेशन कर रहा हूँ क'क्राझार सहरनि आरएनबी रोड वार्ड नम्बर 6 साई बाबा मन्दिर एबा एयारटेल अफिसनि साखाथियाव दङ आईबीटी कोचिं इन्स्टिट्यूटआ आईबीटी कोचिं इन्स्टिट्यूटआव बेंकिं एसएससी रेलवेज डिफेन्स टेट आरो गुबुन सरकारि साख्रिफोरनि आनजादनि कोचिं होनाय जायो आरो बेनि मुं थिसननाया दासान्दि सोलिगासिनो दङ आं नाजाथाय मेथ्सफोराव उइकफोरमोन ओमफ्राय दा बाहायनाया एसे थाबसिन जाबाय आरो बाहाय सीए क्लासबो जायोमोन माने सामफ्राम कारेन्ट एफेयारफोर जानाय बहाबा मा जानाय जिउ मा जानाय बेखौ मोनगोन ओमफ्राय रिजनिंफोर इंग्लिश क्लास जाजोबो गासैबो मेरा क्वांट में एक्चुअली खराब था इसलिए मेरा ज़्यादातर एग्जाम में क्वालिफाई नहीं कर पा रहा था और कॉन्फिडेंट भी नहीं था जब से मैंने ज्वाइन किया है तब से मैंने क्वांट पे एक्चुअली अभी मैं क्वांट पे अच्छा हूँ और कर भी पा रहा हूँ तो अभी कॉन्फिडेंट भी हूँ और फैकल्टीज भी बहुत अच्छे हेल्प करते हैं बहुत आईबीटी कोचिं इन्स्टिट्यूटआव मुं थिसननायनि गोबां मुलाम्फाफोरखौ नोंथाङा मोननो हागोन जेरै लो कोर्स फीस स्पेशली डेली कारेन्ट अफेयर्स क्लासेस लाइफ टाइम मेंबरशिप कार्ड weekly 5 to 6 days classes, comprehensive study materials, regular online and offline mock test, Make My Exam app, flexible class timings, doubt clearing session. बेफोर गासै सुबिदाफोरखौ नोंथाङा आईबीटी कोचिं इन्स्टिट्यूटआव मोननो हागोन अब्ला थाबैनो मुं थिसनदो आबुङै मिथिनो थाखाय 9387277188 एबा 9101325849 आव सोलाद लानो हागोन